নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক দেখুৱাম কেইটামান ইউটিউবৰ হিডেন সেটিং। তো বন্ধুসকল, ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মোৰ এটা সৰু ৰিকুৱেষ্ট আছে। যদি আপুনি এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰক আৰু পৰৱৰ্তী আপলোডছ পাই থাকক। নাম্বাৰ 1, যদি আপুনি কোনো ভিডিঅ' স্পীডলি বা স্লো মোশনত চাব খোজে, তো আপুনি জাষ্ট 3 ডটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত প্লেবেক স্পীড জাষ্ট ইয়াত ক্লিক কৰিব। যদি আপুনি ওপৰৰ তিনিটা সিলেক্ট কৰে তো আপোনাৰ ভিডিঅ'টো স্লোলি প্লে হ'ব। চাওক, একেবাৰে লাহে লাহে ভিডিঅ'টো চলি আছে। তো যদি আপুনি স্পীডলি ভিডিঅ'টো চাব খোজে তো আপুনি তলৰ তিনিটা এটা সিলেক্ট কৰিব। তো মই জাষ্ট এইটো সিলেক্ট কৰি দিছোঁ। দিয়াৰ পিছত চাওক ভিডিঅ'টো কিমান স্পীডত চলি আছে। নাম্বাৰ 2, যদি আপুনি কোনো ভিডিঅ'ৰ ইনফৰমেশ্যন চাব খোজে তো জাষ্ট আপুনি 3 ডটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ষ্টেটছ ফৰ নাৰ্ডছ জাষ্ট আপুনি ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাওক ভিডিঅ'টোৰ ইনফৰমেশ্যন শ্ব' কৰি আছে। নাম্বাৰ 3, দৰাচলতে সকলোৰে মোবাইলত ভিডিঅ' এটা প্লেবেক কৰিব খুজিলে বা ভিডিঅ'টো অলপ কাটিবলৈ খুজিলে 10 ছেকেণ্ডকৈহে ভিডিঅ'টো কাটে। যদি আপুনি 10 ছেকেণ্ডতকৈ অধিক ভিডিঅ' প্লেবেক বা আগলৈ চাব খোজে তো আপুনি জাষ্ট আপোনাৰ মোবাইলৰ ছেটিংছত যাব, ইউটিউবৰ একাউণ্টত যাব। একাউণ্টত যোৱাৰ পিছত ছেটিংছত যাব। ছেটিংছত যোৱাৰ পিছত জেনেৰেলত যাব। তাৰপিছত আপুনি ডাবল টেপ টু চেক জাষ্ট ইয়াত ক্লিক কৰিব। তো আপুনি আপোনাৰ ইয়াত যিকোনো এটা চুজ কৰিব পাৰে। তো 60 ছেকেণ্ডটো ক্লিক কৰিলে আপুনি ভিডিঅ' 60 ছেকেণ্ডলৈ প্লেবেক বা আগলৈ চাব পাৰিব। নাম্বাৰ 4, যদি আপুনি 360 ভিডিঅ' বা 4K ভিডিঅ' চাব খোজে তো আপুনি জাষ্ট ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত চাইছে 4K ভিডিঅ' বা HD 3D 360 ডিগ্ৰী। তো মই 360 ভিডিঅ'টো দেখাই দি আছোঁ। তো ক্লিক কৰাৰ লগে লগে আপুনি চাওক বহুতো 360 ভিডিঅ' পাই যাব। তো মই জাষ্ট এটা ওপেন কৰি দেখাই দি আছোঁ। তো মোৰ ইয়াত নেট শ্ল' হোৱাৰ বাবে মই দুখিত, যাৰ কাৰণে মই দেখাব পৰা নাই। তো চাওক বন্ধুসকল, এয়া হ'ল 360 ডিগ্ৰী ভিডিঅ'। আপুনি চাৰিওফালে ভিডিঅ'টো চাব পাৰিব। নাম্বাৰ 5, তো বন্ধুসকল, যদি মই কিবা ভিডিঅ' চাৰ্চ কৰোঁ তো মই চাৰ্চ কৰাৰ লগে লগে চাওক বিভিন্ন ধৰণৰ ভিডিঅ' আহি যাব, কিন্তু এইবোৰ বহুত পুৰণা হয়। যে 6 মাহ আগতে এইটো আপলোড কৰিছে, 3 মাহ আগতে এইটো আপলোড কৰিছে। তো যদি আপুনি বিচাৰে যে মই আজি বা এই মুহূৰ্তত আপলোড কৰা ভিডিঅ' চাম তো আপুনি জাষ্ট ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপলোড ডেট জাষ্ট ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াত পাব লাষ্ট আৱাৰ, টুডে, দিছ উইক, দিছ মান্থ, দিছ ইয়াৰ। তো আপুনি জাষ্ট টুডে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এপ্লাই কৰি দিব। তো এতিয়া আপুনি চাব অলপ আগতে যিবোৰ ভিডিঅ' আপলোড কৰিছে সেইবোৰ মই ইয়াত আহিব। তো চাওক 13 ঘণ্টা আগতে এই ভিডিঅ'টো আপলোড কৰিছে, 22 ঘণ্টা আগতে এইটো আপলোড কৰিছে। তো আপুনি এনে কৰিলে কাৰেণ্ট ভিডিঅ' পাই যাব। নাম্বাৰ 6, যদি আপোনাৰ ঘৰত আপোনাতকৈ সৰু ভাই ভণ্টিসকলে ইউটিউব চায় তো আপুনি যদি বিচাৰে তেওঁলোকে যাতে কোনো বেয়া ধৰণৰ বা ছেক্সুৱেল ভিডিঅ' চাব নোৱাৰে, ইয়াৰ বাবে আপুনি প্ৰথমতে আপোনাৰ ইউটিউবৰ একাউণ্টত যাব। একাউণ্টত যোৱাৰ পিছত ছেটিংছত যাব। ছেটিংছত যোৱাৰ পিছত জেনেৰেলত যাব। জেনেৰেলত যোৱাৰ পিছত ৰেষ্ট্ৰিক্টেড মোড জাষ্ট এইটো অন কৰি দিব। তো এইটো অন কৰাৰ লগে লগে আপুনি চাব ইউটিউবত কোনো বেয়া ধৰণৰ ভিডিঅ' আপোনাক শ্ব' নকৰে বা নেদেখুৱায়। নাম্বাৰ 7, যদি বন্ধুসকল আপুনি ভাবি আছে যে মই 1 ঘণ্টামান ইউটিউব চাই পিছত বেলেগ এটা কাম কৰিম, তো সেই মুহূৰ্তত ইউটিউব চাওঁতে চাওঁতে আপোনাৰ সেই 1 ঘণ্টা পাৰ হৈ যাব পাৰে। তো ইয়াৰ বাবে আপুনি এটা এলাৰ্ম দিব পাৰে।
ইউটিউবতে। তো জাষ্ট আপুনি আপোনাৰ একাউণ্টত যাব, একাউণ্টত যোৱাৰ পিছত ছেটিংছত যাব, ছেটিংছত যোৱাৰ পিছত জেনেৰেলত যাব, জেনেৰেলত যোৱাৰ পিছত ৰিমাইণ্ড মি টু টেক এ ব্ৰেক, জাষ্ট এইটো অন কৰি দিব। অন কৰি দিয়াৰ পিছত আপুনি টাইম ছেট কৰি এলাৰ্মৰ নিচিনা এটা ব্ৰেক এলাৰ্ম দিব পাৰিব আৰু এটা ব্ৰেক ল'ব পাৰিব। তো বন্ধুসকল, এনেকুৱা ফিচাৰ যদি আপুনি উপভোগ কৰিব খোজে তো আপুনি প্লে ষ্ট'ৰৰ পৰা আপোনাৰ ইউটিউব এপছটো আপডেট দিব, তেতিয়াহে আপুনি এনেকুৱা ফিচাৰ্ছ পাব। থেংক ইউ ফৰ